Good morning. বহা বহা। रोल नंबर 1, रोल नंबर 2। ओ सर, रोल नंबर 2 আহা নাই। क्या? ओ सर, পূজাত জিলাপি খাই তাত ডগরি হাগাইছি। हाँ? ओ सर, হেন্দৰ হাং বাতে গু গন্ধত ধৰি গতে যাবা নৰি। ঠিকেনা তন্দক মই কওঁ বোলে পূজাত গেলি বৰ বেছিকে জিলাপি চিলাপি নাখবি হিগলাখনত কালাৰ মাৰে পেট বয়া কৰে। ओ सर, সেইকাৰণে মই জিলাপি নাখাওৱে, মই মাত্ৰ ফুচকাহে খাওঁ। বৰ ভাল বস্তুডাল খাই আছা ব তই। रोल नंबर 3। আছো স্যার। रोल नंबर 4। ओ सर, তাই ভিনাকঠেত পূজা চাবা গিছি, আজিক লগি আহাই নাই। কি নকহে ফিনাকঠাত দেখি গতে পূজাই শেষ নাই না। দে সোনকালে আহিবা দিবি। रोल नंबर 5। ও স্যার, সি পূজাৰ আগৰ পৰা নিৰুদ্দেশ হৈছে, আজিক লাগি তাক বিশ্ৰিয়ে পোৱা নাই। কি নিৰুদ্দেশ হৈছে কেইটা ক'ত কেংকে? ओ सर, আপনি ইমান টেনশন লবা নালগে। সি বলে মায়াকক পূজা চাবা পইচা খুজিছিল আৰু মায়াকে পূজা চাবা পইচা নেদা কাৰণে সি গাড়ীৰ তলৰ পৰা পইচা চুৰ কৰি পলেছি। হয় নেকি? ৰতে স্কুলত আহি তাক মই দি আছো। এও আৰু কোনি? ओ सर, আমাৰ স্কুলত বলে নতুনকে এডমিশন লব। হয় নেকি? বাকি তোমাৰ নামটো কি? স্যার, ঘৰত মাতা নামটো কম না গণকে থ নামটো কম? ঐ, ছাৰৰ লগত কি ফালতু কৰি আছা? বুজাব স্যার। এই কি ফাচাৰ ফুচুৰ কৰি আছা? নাম কি? স্যার, স্কুলত মাতা নাম পাৰ্থ। আৰু ঘৰত মাতা নাম? স্যার, ঘৰত মাতা নামো পাৰ্থ। এই তই মোক কি গৰু বুলি ভাবছা নেকি? মই গৰুক মানুহ বনাও, বহুত গৰুক মানুহ বনাই মানে ডাক্তৰ ইঞ্জিনিয়াৰ বনাইছো। তহঁতে আৰু মোক গৰু বনাব আহিছা? এই মোক কি গৰু বুলি ভাবছা নেকি? মই গৰুক মানুহ বনাও, মই মাষ্টৰ হয় মাষ্টৰ। বহুত গৰুক মানুহ বনাও মানে ডাক্তৰ ইঞ্জিনিয়াৰ বনাইছো। সরি স্যার। ঠিক আছে বাৰু। গাঁৱৰ নাম কি? স্যার, খকমাৰীৰ ওচৰৰ গাঁওখনে আমাৰ গাঁও। এই তোৰ গাঁওখনৰ নাম ক? স্যার, খকমাৰী আৰু সৌৰাগুৰিৰ মাজতে আমাৰ গাঁও। এই চলি মোক শিকলে নালগে, তোৰ গাঁৱৰ নাম ক? স্যার, লাজ লাগে কবা। কিয় এ? স্যার, নামটো শুনোতে কেম্বা লাগে। কচোন ক, যি হলেও কব লাগব। ঢেকেৰী গাঁও। এই চুপ, হাঁহ বন্ধ কৰ। যি কি নহওক সাগৰিকা, গ্ৰামাৰ পঢ়িছে নে নাই? পঢ়িছো স্যার। দেচোন ক, বচন কেই প্ৰকাৰ? স্যার, বচন 3 প্ৰকাৰ। 3 প্ৰকাৰ? দেচোন ক কি কি? অমিতা বচন, জয়া বচন আৰু অভিষেক বচন স্যার। এই বহ। বচন 2 প্ৰকাৰ, এক বচন আৰু বহু বচন। তোৰ চিনেমাছত কম আছে সেনকে পঢ়ি পাইছা? মেধি মাষ্টৰহঁতৰ চলিকেইটা দেখা নাই? হা, এটা ডাক্তৰ, এটা ইঞ্জিনিয়াৰ আৰু এটা বেংকৰ মেনেজাৰ। কোনে পঢ়িছি? এই জিতেন মাষ্টৰে পঢ়িছি। তহঁতৰ একো ভৱিষ্যত নাই, বুজি পাইছা না? এই মচনত পঢ়ি তহঁতে ডাঙৰ হলে কি হবি? হয় না? তই কচোন ডাঙৰ হলে কি হবি? স্যার, মই সিঙ্গার হম। এই হ'ব ইংলিছ মাৰিব নালাগে, গায়ক হম বুলি কবি। দেচোন এটা গান গাই শুন। ও হৰু চৰাই কোনে দিলে সজাই, ও হৰু চৰাই কোনে দিলে সজাই, ফুটুকা ফুটুকি ৰঙেৰে মৰম লগা
দে দে বঢ়িয়া আছি ভাল হৈছে দে কিন্তু এই হ'ব হ'ব ইমানো ভাল নাই তালি মাৰিব নালাগে এই তেলচুৰা তইতো বৰকে তালি মাৰি আছা তই কচোন ডাঙৰ হ'লে কি হবি ছাৰ মই ডাঙৰ হলি দৰা হ'ম হা ঐ গৰু মই সিটো সোধা নাই তই ডাঙৰ হ'লে কি কৰবি অ' ছাৰ সিটো উঠছি মই ডাঙৰ হলি বিয়া কৰোঁ ঐ গৰু তোক মই সিটো সোধা নাই তই ডাঙৰ হ'লে মাইৰে দুটাৰ কাৰণে কি কৰবি মাই দেউতাৰ কাৰণে অঁ মাই দেউতাৰ কাৰণে এটা থৌকা চাই বৈৰাক আনি দিম এই গৰু তই কিয় বুজি নাপা তোক মই সিটো সোধা নাই তোৰ ভৱিষ্যতে কি হোৱাৰ ইচ্ছা ছাৰ লাজে লাগে নহয় কিংকে কওঁ ঐ কি লাজ লাগে তোৰ ভৱিষ্যতে কি হোৱাৰ ইচ্ছা মোক ক'বাই লাগিব আজি ছাৰ মোৰ ভৱিষ্যতে দুটা কি দুটা দুটা কৰি আছা ভালকে ক চলিৰ বাইপাক হোৱা ইচ্ছা নপঢ় মই তহঁতক স্যার রক্ষণ স্যার স্যার রক্ষণ স্যার অলপ রব স্যার রবচোন রব স্যার রখকচোন রখক কি হ'ল স্যার একবার আমার ঘরত গেলি বলকচোন যদি টাইম আছে কিয় কি হ'ল নো স্যার আপনি তো মোর কথা ভালকেই জানে তো যিমানে দিন যে আছে তো সিমানে বয়স হৈ আহি আছে বিয়া বাৰুও তো পাতা নহল আচ্ছা আপুনি তাৰমানে বিয়া কৰিব কইনা চাব লাগিব না কি নহয় হে ছাৰ মোৰ এই থপলা দেখি কোনে কইনা দিব এই বয়সত মোৰ বিয়া পাতিব ইচ্ছা নাই তেতিয়াহ'লে আপোনাৰ মেইন প্ৰব্লেমটো কি হে ছাৰ মোৰ এতিয়া বয়সো হৈ আহিল বুঢ়া হলি মোক কোনে চাব সেইকাৰণে ভাবছো আমাৰ এটা গৰু আছে নহয় এই গৰুটোক পাৰে যদি মানুহ বনে নেদেখাহে কোনে কৈছে মই গৰুক মানুহ বনাওঁ বুলি ছাৰ ৰাতিপুৱা ক্লাছৰুমত দেখোন আপুনিয়ে কৈছিল বহুত গৰুক বোলে মানুহ বনাইছি আৰু সেই মানুহগিলা বোলে ডাক্তৰ ইঞ্জিনিয়াৰো হৈছে মোৰ গৰুটোক আপুনি ডাক্তৰ ইঞ্জিনিয়াৰ বনাব নালাগে মানুহ বনাই দিলেই হ'ল ছাৰ মই যাতে বুঢ়া হলি সি মোক চাব পাৰে সেনেকুৱা আন এটা ভাল মানুহ বনাই দিয়ক কি খৰচা লাগে মোক আপুনি কওক অৰি আপুনি মোক কি ঠাট্টা কৰিছে নেকি মই সিগলা কাম কৰিব নোৱাৰো হেৰি আপুনি মোক কি পইচা দি দিম বুলি ভাবছি না কি দিম দিয়ক আপুনি দেখোন পইচাৰ কথা নকলাকে তুমি ধৰি লোৱা প্ৰথম কিবা কাৰণত 10 লাখ টকা এটা পালা তুমি কি কৰিবা তুমি ঘৰ প্ৰথম জনাবা নেকি পইচাটো পাবলৈ নাই নাই কি কৰিবা প্ৰথমতে মই বেংকত একাউণ্টত ভৰাম বেংকত থবা হয় তাৰে পিছত মই চিন্তা কৰিম কি ব্যৱসায় কৰিলে বা কি কাম কৰিলে মই তাৰ পৰা লাভৱান হ'ম বা জীৱনটো সুস্থভাৱে খাবৰ কাৰণে সময় ল'বা তুমি সময় ল'ম এইটো প্ৰচাৰো নকৰো বা মই নিজেও খৰচা নকৰো এইটো মানে অযথা খৰচ নকৰা অযথা খৰচ নকৰো তাৰে পিছত মই চিন্তা চৰ্চা এয়াই হৈছে ভইচ এছাম টিমৰ মেম্বাৰ কাম কৰিব এৰি পইচাৰ সপোন দেখা পাই আছে এই টোপনি মাৰিলাক এক টোপনি চাং খানৰ এতিয়া আৰু কি